হাই দোস্ত ওয়েলকাম বেক টু মাই চেনেল আসাম জনালী ব্লগ চেনেলটো সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু মই আজি গৈছোঁ অসমৰ পুৰণি কীৰ্তিচিহ্নেৰে ভৰপূৰ আমাৰ মৰমৰ সকলোৰে ৰংপুৰ অভিমুখে মই যাত্ৰা কৰি আছোঁ। আপোনালোকে আৰু মোৰ লগত এই যাত্ৰাৰ সময়খিনি যাতে সহযোগ কৰে আৰু মই এতিয়া গৈ আছোঁ ভাইটিৰ লগত আৰু আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। যদি এতিয়ালৈকে কোনোবা অহা নাই ৰংপুৰ তেতিয়াহ'লে মোৰ ভিডিঅ'টো শেষলৈকে চাবলৈতো নিশ্চয় নাপাহৰে। মই সেইটো কথা জানোৱেই আপোনালোকে, কাৰণ মোক বহুত মৰম এতিয়ালৈকে দিছে। আৰু এই চক মই সেউজীয়া পথাৰ মাই গড কি ধুনীয়া লাগিছে। আৰু অলপ পিছতে মই থাৱৰা দলটো পামগৈ, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম। নাম্বাৰ 1 প্ৰথমতে মই আপোনালোকক এইয়া দেখক থাৱৰা দলটো জাষ্ট পাৰ হৈ আহিছোঁ। গতিকে আপোনালোকে মোৰ লগতে থাকক, আগলৈ আৰু লেটেষ্ট আহি আছে কিবা। শিৱসাগৰলৈ স্বাগতম। শিৱসাগৰ মানে পুৰণি কীৰ্তিচিহ্নেৰে ভৰপূৰ, আপোনালোকে সকলোৱেতো জানেই। এয়া চাওক ইমান ধুনীয়া এটা মন্দিৰ, শ্ৰীৰাম মন্দিৰ, ওপৰত শিৱ হেৰি আছে, ইমান ধুনীয়া। চাই লওক ইমান ধুনীয়া লাগিছে। অ' মা! আৰু এয়া কি দেখিছেনে, এয়া হৈছে আমাৰ মেইন স্থান, গন্তব্যস্থান। আমি আহি জাষ্ট পাইছোঁহি। এতিয়া আমি ফুল ফল কিবা কিবি এইবোৰ চাকি তাকি চব লৈ ল'ম। এইখিনি হৈছে মন্দিৰৰ বাহিৰৰ চাইডটো। আমি মানে পাছফালৰ পৰা আহিলোঁ, আপোনালোককো দেখুৱাইছোঁ। চাই থাকক আৰু আহি আছে লেটেষ্ট, চাই থাকক। এনে ঘূৰি ফুৰা নেকি? কি খবৰ? ভালে। লগৰ ছোৱালী নেকি? কোনফালে আছ তহঁতি? অঁ যা হাঁহ এটা কৰি দে। আছোঁ। আৰু এই সুন্দৰী ছোৱালীকেইজনী আছিলে আমাৰ গাঁৱৰে ছোৱালী আছিলে। সিহঁতক হঠাৎ মই আহি লগ পালোঁ। আৰু এইফালে আমাৰ এই পোৱালীকেইটাই চাকি তাকি লৈ লৈছে, নতুন চাকৰি পাইছে আৰু সেইকাৰণে চাকি দিবলৈ আহিছে। বতৰটো আজি খুব এটা সুন্দৰ এটা বতৰে দিছে বাৰু দেই। নাজানো বৰষুণ চৰষুণ দিবও পাৰে, বতৰটো আজিকালি অলপ খেলি মেলি হৈ আছে ন কিবা। চাকি থালি চালি লৈ এতিয়া ফ্ৰণ্টত মানে মন্দিৰৰ ফ্ৰণ্টলৈ গৈ আছোঁ। আহোম ৰজা শিৱসিংহৰ দিনতেই বনোৱা এয়া শিৱদৌল, আমাৰ শিৱসাগৰ শিৱদৌল। আৰু সকলোৱে জানে শিৱসাগৰ পুৰণা কেপিটেল ৰংপুৰ হয়। চ' বিউটিফুল বাহিৰৰ দৃশ্য। আৰু ভিতৰলৈ যাবলৈ হ'লে ইয়াতে চেণ্ডেল খুলি ল'ব লাগিব। আৰু এইফালে ভৰি হাত ধুবৰ কাৰণে টেপ আছে, পানী আছে। আৰু এইফালে পাৰক আপোনালোকে যদি কিবা চাউল বা এনেকুৱা মগু চগু খুৱাওঁ বুলি ক'লে খুৱাব পাৰে। ইমান ধুনীয়াকৈ খাই আছে চোৱাচোন। বহুত আছে ইয়াতে, বহুত পাৰ। মোৰ ফ্ৰেণ্ডজনো আহি আছে, মই লগতে মানে যাম চাকি দিবৰ কাৰণে। বাহিৰত আছে, চাকি দিব পাৰে, ধূপ জ্বলাব পাৰে। আৰু ভিতৰতো মানে পাত হেৰি দিব পাৰে, ফল এইবিলাক দিব পাৰে মানে ভিতৰত।
আৰু মই এতিয়া জোতা চোতা খুলি লৈছোঁ। খুলি লৈ পিনি মই এতিয়া দিবলৈ যাম আৰু মানে চাকি ধূপ ধূনা জ্বলাম আৰু। আৰু এইফালে যিটো মন্দিৰ দেখিছে দুৰ্গা দেৱী দৌল হয়, এয়া ৰুদ্ৰসিংহ দেৱে বনাইছিলে। দেখুৱাই দিছোঁ আকৌ এবাৰ। ইয়াতে আপোনালোকৰ আহিলে মানে হাত ভৰি ধুই ল'ব পাৰে, ইয়াতে আৰু পানীৰ ব্যৱস্থা আছে, টেপ আছে, ধুই ল'ব পাৰে। ইয়াতে ভাল পাৰবোৰ ওপৰত ইমান ধুনীয়াকৈ আছে ন। আৰু এইফালে মোৰ ফ্ৰেণ্ডজনে জ্বলাই আছে প্ৰথম, তাৰপিছতে মই জ্বলাম। তেওঁ আহি পালেহি অলপ আগতে বাৰু। Itu tumbuhan lagi. Phone আহিছে নি? ফোন আহিছে নেকি? এইফালে বেগটো তুমি লৈ থাকা। অঁ, চাকি তাকি তাতে দি পিনি এতিয়া ওলাই আহিছোঁ মন্দিৰৰ পৰা। আহিব মন্দিৰৰ পৰা। এইটো মন্দিৰত যাবানে? চাই লোৱা, ফটো মাৰিবা নেকি? ইয়াৰ পৰা মাৰিব পাৰিবা। অঁ, ধুনীয়া লাগে। ভিডিঅ' কৰিছে নেকি? ভিডিঅ' ভিডিঅ' কৰি আছে, মোক কৈছে ফটো মাৰিলোঁ। এইখন কি ঠেলা নেকি? এইখন কি বস্তুটো? ঠেলা। ইমান ডাঙৰ এটা মন্দিৰ। তাত কি কৰি আছাগে? তই উঠা নেকি তাতে? উঠিব পাৰা। পিছ চাইডটো মন্দিৰ। এই ওপৰ হেৰি শুন ন। অ' ইমান ওখ। ৰবা মাৰিছোঁ, ৰবা পজ দিয়া। যিহেতু মোৰ ফ্ৰেণ্ড বহুত দূৰৰ পৰা আহিছে, তেনে মাজে মাজে তেওঁক মানে ফটোবোৰ অলপ উঠাই দিবলগীয়া হৈছে, আৰু সেইটো কাৰণে মাজে মাজে মই অলপ কথাটো অলপ কমকৈ ক'বলগীয়া হৈছে। এয়া হৈছে পিছফালৰ ছাইডটো, মন্দিৰৰ পিছফালৰ ছাইডটো। এইফালে পুখুৰীটো আছে, মই পুখুৰীটো অলপ পাছত দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। আকৌ সেইফালে দেখিছে যে বিষ্ণুদৌল আছে। পুখুৰীটোতো বহুত ডাঙৰ। এইফালে গেটখন বন্ধ হৈ আছে, সেইফালে আগতে ওলাব দিছিলে, আজিকালি নিদিয়ে মানে। আমি পাছফালে আমি আকৌ ফাৰ্ষ্টেদি ওলাই পিনি আকৌ পাছফালেদি যাব লাগিব, মানে ট্ৰাণ ল'ব লাগিব অলপ পাছত। আৰু বৰ্তমান আমি আছোঁ লেফ্ট ছাইডে, আৰু
এয়া আছে কাৰ্যালয়, ৰাইট চাইডে দেখিছে যে এয়া হৈছে কাৰ্যালয়। আৰু ইফালে আছে, আমি এতিয়া যাম বিষ্ণুদৌল। বিষ্ণুদৌলত গৈ আছোঁ মানে, চাই থাকোঁ। বিষ্ণুদৌলত সোমাব হয় মানে সোমাব নোৱাৰি মানে, এনেই নতুনকৈ বনাই আছে যে এনেই আঁতৰৰ পৰা চাম আৰু। ইয়াতে নতুনকৈ মানে গেট আছিলে, ইয়াতে নতুনকৈ আকৌ বনাব মানে, অলপ ভালকৈ বনাব। আৰু সেই দৌলৰ একেবাৰে ওপৰত আপোনালোকে বিষ্ণু যিখন চক্ৰ সেইখন আপোনালোকক দেখা পাব, মই দেখুৱাম বাৰু। এয়া হৈছে বিষ্ণু চক্ৰ, বিষ্ণুদৌল। ইয়াতো লিখা আছে যে স্বৰ্গদেউ ৰুদ্ৰসিংহই মানে তেওঁ এই দৌল বনাইছিলে মানে, বিষ্ণুদৌলটো। বাপা ইমান ধুনীয়া নে? ৰাতিপুৱা শেৱালি ফুলটো কিমান ধুনীয়া লাগে ন, গোন্ধাই গোটেই এতিয়া তলত পৰি আছে তলত। আৰু এইবিলাক চব কাম কৰি আছে মানে, চাফ চিকুণৰ কাম কৰি আছে, গছপুলি ৰুই থাকে আৰু মানে মানুহ এনি টাইম থাকেই। আৰু এইফালে আছে চ'লাৰ ছিষ্টেম আছে, ৰাতি হ'লে লাইট জ্বলে। ৰাতিটো বহুত ধুনীয়া লাগে এই মন্দিৰৰ, মানে বেছি ধুনীয়া লাগে ৰাতি আহিব আপোনালোকে, গম পাইছেনে? কেপিটেল জানা নাই? আগতে শিৱসাগৰ যে ৰংপুৰ বুলি কয়, জানা নাই? তুমি কেনেকৈ জানিবা গুৱাহাটীৰ মানুহ? বাই 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 বাই, ব'লা এতিয়া যাওঁ। আমি ওলাই আহিছোঁ বৰ্তমান। বাই বাই। অঁ আহিবা আৰু কোনোবা অহা নাই যদি আহিব পাৰে ন। ইমান ধুনীয়া প্লেচ, ক'ত পাব আৰু বিচাৰিলে। ওচৰতে আছে এখন শিৱসাগৰ ছোৱালী কলেজ, দেখাই দিছে অলপ। আমি আহিছোঁ শিৱসাগৰ পুখুৰী, মস্ত ডাঙৰ এটা পুখুৰী, ইমান ডাঙৰ এৰিয়া। এইফালে নাযাওঁগৈ নেকি? এইফালে যাওঁগৈ। হিচাপ কৰিবলৈ ইয়াৰ বৰ্গ কিলোমিটাৰ কিমান হ'ব বাৰু, পাহৰিলোঁ দেই। ইমান ডাঙৰ পুখুৰী এটা খান্দিছিলে, কেনেকৈ খান্দিছিলে বাৰু? কমটি। অঁ তুমি খান্দিছিলা। গৈ আছোঁ এতিয়া আৰু ভালে লাগে এডোখৰ, অলপ মানুহে খোজকাঢ়িবও লাগে। শিকোৱা বহুত ভাল লাগিলে আৰু সিয়ে শিৱসাগৰটো দেখালে আৰু শিৱদৌল বহুত দিন দেখি আহিব চাইছিলোঁ আৰু আজি সপোনটো হ'ল। মই গুৱাহাটীৰ হয় একচুৱেলি, গুৱাহাটীৰ পৰা ইমান দূৰলৈ এটা কামলৈ আহিছিলোঁ। তাক আজি মানে লগ পালোঁ আৰু যে তাক কৈছিলোঁ যে মই শিৱসাগৰ আহিছোঁ বোলে। খোজকঢ়া একদম ভাগৰ লগাই দিছোঁ যে। অৱশ্যে ভালে লাগে ন, এই খোজকাঢ়িব লাগে, আমাৰ পেটবিলাক বাঢ়িছেও। চ' আমি এতিয়া গৈ আছোঁ আৰু পানী খাম এতিয়া, পানী বিচাৰিছোঁ, পানী ইয়াতে নাই।
ক'ত আছে আইচক্ৰীম আগলৈ আছে তেতিয়াহ'লে আমি এতিয়া খাই বৈ লওঁ বাকীখিনি মই দেখাই আছোঁ আপোনালোক আৰু ভিডিঅ'টো মোৰ লগতে থাকিব আৰু শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ টেষ্ট কৰাই নাই ঠিকে আছে তো বঢ়িয়া খাই লৈছে আৰু ক'ত লুকাই আছেগৈ ঐ পাণ খাব মন গৈছে এইখনত পায় কোনখনত পায় পাণ এইখনতে নেকি মিঠা পাণ কিমান মান ৰাখিছে চুন দিয়া নিচিনা লাগিছে মই চুন নাখাওঁ ন অ' মাই গড চুনে টুনে দি দিলে যা পাণ খুৱাই মাৰিব যেন পাইছোঁ চুনে টুনে দি দিছে চোন অকণমান দিলে বোলো খাইছোঁ প্ৰথম অভিজ্ঞতা জাজি এখন যাব ন দেৰিটো হ'বই আৰু অলপ এই নহ'লে কোনোবাই বহি দিব আগতে বহি দিব হা বহি লোৱা গম পাইছে ঠিক হয় তোমাৰ লগৰটো কোনখন থানাত আছে তোমাৰ লগৰটো নামটো সুধি ল'বা আকৌ এখেতক পঠিয়াই লৈছোঁ আৰু তাৰপিছত মই যাম বাই বাই পিছত লগ পাম আৰু পিছত মানে কেতিয়া আৰু নাজানো আহিম আৰু তাতে গৈ পিনি নাই হেৰি কৰিবা ফোন কৰিবা মই গৈ থাকোঁ বাই বাই নৰি জলদি আহিবলগীয়া হ'ল মানে তাৰ কাৰণটো হ'ল মোৰ ফ্ৰেণ্ডজন যিজন মই আপোনালোকক দেখাইছিলোঁ তেওঁ আচলতে অসম পুলিচত বৰ্তমান কৰ্মৰত হয় তেওঁ কিবা কাম আছিলে মানে হেৰিয়ত ডিব্ৰুগড়ত কাম থকাৰ কাৰণে সেই ডিব্ৰুগড়ৰ পৰা আহি পিনি শিৱসাগৰত সোমালে আৰু মই যিহেতু শিৱসাগৰ হয় সেইটো কাৰণে ক'লে আৰু শিৱসাগৰ যে দৌল দেখি পোৱা নাই বা কিবা কিবি দেখি পোৱা নাই মই অলপ সহযোগ কৰি দিলোঁ এতিয়া আৰু তেওঁ মানে আকৌ জাজি কিবা থানালৈ গৈছে তাৰপিছত আকৌ ঘৰত যাব তেওঁৰ কাৰণে মানে অলপ সোনকালে আহিবলগীয়া হ'ল আৰু মই গৈছিলোঁ অলপ দেৰি বাৰু আৰু মোৰ ফ্ৰেণ্ডজনো আহি পোৱাত অকণমান দেৰি হ'ল গতিকে এতিয়া তেওঁতো গৈ পোৱাগৈ নাই মই বাৰু সোনকালে আহি পালোঁহি এতিয়া এই পাছফালে আহিছোঁ অলপমান আমাৰ পাছফালেতো বাকী মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নতুনকৈ যদি কোনোবা আহিছে সেয়াও কৰি দিব অকণমান সহায় কৰিব আৰু মই এতিয়া ঘৰ আহি পালোঁহি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈকে পুনৰবাৰ নহয় এবাৰে দিম বাৰু ধন্যবাদ সকলোলৈকে আৰু এতিয়া মই কাপোৰ চাপোৰ সলাওঁ বাকী আপোনালোকক আকৌ এটা নতুন ভিডিঅ'ত মই লগ পাম তেতিয়ালৈকে এই জোনালী বাই বাই চি ইউ বাই বাই